নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ জন্মদিন আছিলে 17 ছেপ্টেম্বৰ আৰু 31 ভাদ, আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে জীৱনত সুখ পাওঁ, ভালকৈ থাকিবলৈ। যিবোৰ পোৱা নাই সেইবোৰ পাবলৈ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। ভাবিছিলোঁ ভালকৈ ভিডিঅ' এটা বনাম, কিনো ভিডিঅ' বনাম আৰু ঘৰলৈ আহিছোঁ, তাকে বোলো ঘৰখনো দেখাম বুলি তেনেকৈ ভাবিছিলোঁ, কিন্তু মোবাইলটো অলপমান বেয়া হোৱাৰ কাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ। আপোনালোকে কোনেও বেয়া নাপাব, আৰু কেইদিনমান চাগে ভিডিঅ' বনাবও নোৱাৰিম, দিবও নোৱাৰিম, কোনেও যাতে পাহৰি নাযায় আৰু আশীৰ্বাদ কৰিব ভালকৈ থাকিবলৈ। আৰু আপোনালোকৰ ভিডিঅ'ও মই এইটো সপ্তাহত চাব নোৱাৰিম চাগে, কোনেও যাতে বেয়া নাপায়। আৰু চাম, মই যোনে যোনে মোক চাব দি থৈছে মই সকলোকে বেক কৰিম, খালি দুদিনমান ৰৈ দিব, কোনো যাতে আনছাবস্ক্ৰাইব কৰি নিদিয়ে। শেষত কিন্তু ক'ম, সকলোকে বাই বাই কৈছোঁ।